খাম্পা বৰগোহাঞি ডাঙৰীয়াই 2020 চনত ডেপুটি চিফ হৈ থকাৰ সময়তেই BPF 2020 চনত BTC চৰকাৰৰ পাৱাৰত থকাৰ সময়তেই যি সময়ত খাম্পা বৰগোহাঞি ডাঙৰীয়া ডেপুটি চিফ আছিল সেই সময়তেই তেওঁ এটা সামান্য সৰু MCLA সমষ্টিত চিৰাংদুৱাৰ MCLA কনষ্টিটুৱেঞ্চিৰ পৰা জিকিব পৰা নাই। তেওঁ বেয়াকৈ হাৰিছে পাৱাৰত থকা স্বত্তেও, ডেপুটি চিফ হোৱা স্বত্তেও। আৰু সেইজন মানুহে কেনেকৈ ইমান ডাঙৰ এটা MP কনষ্টিটুৱেঞ্চি য'ত 9টাকৈ বিধানসভা সমষ্টি আছে, 9টা MLA কনষ্টিটুৱেঞ্চি আছে আৰু কমচে কম 30টা 31টা MCLA কনষ্টিটুৱেঞ্চি আছে, সেই সমষ্টিত ইমান ডাঙৰ MP কনষ্টিটুৱেঞ্চিত গৈ তেওঁ জিকিব। আৰু দ্বিতীয় কথাটো মই কৈছোঁ, মই পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছে আজি ডিক্লেয়াৰ দিছোঁ BPF দলৰ তৰফৰ পৰা 100% বিশ্বাসী যে মই BPF দলৰ কেণ্ডিডেট হিচাপে কোকৰাঝাৰ লোকসভা সমষ্টিৰ কেণ্ডিডেট হিচাপে মই নমিনেশ্যন ছাবমিট কৰিম। কিয় কৰিম ইয়াৰ যুক্তিটো মই আপোনাক দিছোঁ। ফাৰ্ষ্ট হ'ল প্ৰমীলা ৰাণী ব্ৰহ্ম ডাঙৰীয়নীৰ নাম পেনেলত আছিল, প্ৰমীলা ৰাণী ব্ৰহ্ম ডাঙৰীয়নী নিজে চাৰেণ্ডাৰ কৰি দিলে যে তেওঁৰ লগত পইচা নাই। ছেকেণ্ড, খাম্পা বৰগোহাঞি ডাঙৰীয়া। এতিয়া খাম্পা বৰগোহাঞি ডাঙৰীয়াই 2020 চনত পাৱাৰত থকা স্বত্তেও, ডেপুটি চিফ থকা স্বত্তেও নিজৰ ঘৰতে 50,000 ভোটৰ সমষ্টিত MCLA ইমান সৰু এটা সমষ্টিত তেওঁ বেয়াকৈ হাৰিলে। তো তেওঁ 15 লাখ ভোট থকা সমষ্টিত, লোকসভা সমষ্টিত কেনেকৈ জিকিব কোকৰাঝাৰ লোকসভাৰ পৰা? আৰু দ্বিতীয় যুক্তিটো হৈছে যে খাম্পা বৰগোহাঞি ডাঙৰীয়াই দৰাচলতে বেংকক, থাইলেণ্ড বা কলা বাগানত গৈ যদি নিৰ্বাচন খেলে বা ইলেকশ্যন খেলে তেওঁ জিকিব পাৰে। বেংকক, থাইলেণ্ডৰ মাতৃ সমাজে বা মহিলাসকলে তেওঁলোকক ভোট দিব পাৰে খাম্পা বৰগোহাঞিক। কিন্তু খাম্পা বৰগোহাঞিক মই ইণ্ডিভিজুৱেলি কৈছোঁ, BPF দলক কোৱা নাই দেই। মোৰ ষ্টেটমেণ্টটো BPF দলক লৈ নহয়, খাম্পা বৰগোহাঞিক পাৰ্চনেলি কৈছোঁ যে খাম্পা বৰগোহাঞি ডাঙৰীয়াই বেংকক বা থাইলেণ্ডত গৈ ইলেকশ্যন খেলক, বঢ়িয়া কৰি জিকি যাব। বা আমাৰ ওচৰতে কলা বাগান আছে, তাতে যাওক, বঢ়িয়াকৈ ইলেকশ্যন জিকি যাব। কিন্তু কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰাটো গেৰেণ্টি ইলেকশ্যন নিজিকে, 101% লিখি দিছোঁ। যিদৰে মই আজিৰ পৰা 4 মাহ আগত কৈছিলোঁ যে ৰাজু নাৰ্জাৰী UPPL দলৰ পৰা টিকিট নাপায় আৰু ৰাজু নাৰ্জাৰীয়ে UPPL দলৰ পৰা টিকিট পালে 2 লাখতকৈ বেছি ভোট নাপায়, তেতিয়া মোৰ কথা কোনেও বিশ্বাস কৰা নাছিল। কিন্তু আজি সেই কথা কিন্তু সত্য প্ৰমাণ হ'ল। তো আজি মই কৈছোঁ যে খাম্পা বৰগোহাঞি ডাঙৰীয়াই কৈছে যে পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছকো আং চিনায়া, কিন্তু তেওঁ পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছ পূৰা নামটো জানে, কিন্তু তেওঁ চিনি নাপায়। তেওঁক মই এটা জ্ঞান দিব বিচাৰিছোঁ। বেচেৰা তাৰমানে ডেপুটি চিফৰ পৰা যেতিয়া গাড়ীৰ পৰা নামি গ'ল, ডেপুটি চিফটো নাই, চৰকাৰতো নাই, এইবাৰ বেচেৰা MCLAটো নাই, বেয়াকৈ হাৰিলে। তো তাৰ ব্ৰেইনৰ অলপ বোধহয় তাৰমানে চাইক'লজিকেল প্ৰব্লেম হৈছে। BPF দলৰ মাননীয় সভাপতি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই মোক চিনি পায়, হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই চাইন কৰে পেডত যে পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছ পেনেল কেণ্ডিডেট, কিন্তু খাম্পা বৰগোহাঞি চিনি নাপায়। তো মই কৈছোঁ হু ইজ খাম্পা বৰগোহাঞি? খাম্পা বৰগোহাঞি আজিৰ দিনত BTCৰ MCLAও নহয়, না তেওঁ বোলে ডেপুটি চিফ, না তেওঁক বোলে কোনোবা গোটেই অসমত চিনি পায়। মই ক'লোঁ না, তেওঁক হয়তো বেংকক বা থাইলেণ্ডত চিনি পায়। আৰু এটা স্পষ্টভাৱে কথা কৈছোঁ, খাম্পা বৰগোহাঞি ডাঙৰীয়াই ভাবিব পাৰে তেওঁ ডেপুটি চিফ আছিল, 5-10 কোটি টকা হয়তো জমাই লৈছে, সেই টকা খৰচা কৰি ইলেকশ্যন খেলিলে তেওঁৰ যিখিনি পইচা কামাই ল'লে আজিলৈকে সেইখিনিও পানীত যাব। আৰু এই পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছে লোহে কে সাথ লোহা জেচা টক্কৰ দেনে কে লিয়ে যি টকাৰ দৰকাৰ নহওক, যিমান ফাইনেন্সৰ দৰকাৰ নহওক কিয়, যি কেণ্ডিডেট নাহওক সাজু হৈ আছে। খাম্পা বৰগোহাঞিৰ হ'ব পাৰে তেওঁ বহুত সেই সময়ত ডেপুটি চিফ থাকোঁতে অলপমান বাহিৰা পইচাটো আহে নাহে মই নাজানো, তো সেই টকাৰে ইলেকশ্যন খেলিব বুলি ভাবিছে। কিন্তু তাতকৈ 10 গুণ টকা পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছে ইলেকশ্যনত লগাই নিৰ্বাচনত যুঁজিব। আৰু টকাৰে মানুহ নিৰ্বাচন যুঁজিব নোৱাৰে, টকাৰে মানুহ ইলেকশ্যন খেলিব নোৱাৰে। কিন্তু তাৰ যিমান টকা আছে মই তাতকৈ 10 গুণ টকা খৰচ কৰিম, আৰু সি যিমান ৰাইজৰ সেৱা কৰিছে তাতকৈ মই বেছি ৰাইজৰ সেৱা কৰিম। আৰু যদি তেওঁ ইমানেই ভাল আছিলে ডেপুটি চিফ হৈ থকা সময়ত, তেতিয়াহ'লে BTCয়ে যে অসম চৰকাৰৰ পৰা প্ৰপৰ্চনেট ফাণ্ডিং পাব লাগে, আসামনি 10% বাজেটখো BTCয়া মন্নাংগো, BTCয়ে প্ৰপৰ্চনেট ফাণ্ডিং পাব লাগে, তাৰমানে 10,000 crore ইয়াৰলি পেকেজ পাব লাগে BTCয়ে। কিয় খাম্পা বৰগোহাঞি ডাঙৰীয়াই ডেপুটি চিফ হৈ থাকি তেওঁতো বোলে বিৰাট দিল্লীত গৈ থাকে, তেওঁ বোলে বিৰাট এডুকেটেড